কৰি বড়োসকলে অসমৰ বিভিন্ন প্ৰান্তত কোনে ক'ত কেতিয়া আছিলে এই কথাটো বিশ্লেষণ নকৰিলেও বড়োসকলে য'তে ইচ্ছা ত'তে মানে ক'ৰবাত হাবি দেখিলে নদী দেখিলে ক'ৰবাত প্ৰাকৃতিক সৌন্দৰ্য দেখিলে তাৰ লগত ঢাপলি মেলি গৈছিলে। যাৰ কাৰণে আপুনি চাওক কি বুলি কয় প্ৰণৱ স্বৰ্গীয়াৰী ডাঙৰীয়াই আমাৰ বিশিষ্ট এই অনাতাঁৰ শিল্পী তেখেতে গাইছিলেন কিবা গানৰ লগতো ইমান তেনেকৈ মনত নাই। যোনফালে যায় গেলাই মানে হাজো কিবা কুংকৰ কিবা হাজোৰ চেৰ আমি পাহাৰৰ কাষে কাষে থাকি পেলাই ভাল পাওঁ। তাৰ কাৰণে আজি গোলাঘাটৰ মানুহখিনিও কোকৰাঝাৰৰ পৰা ক'ৰ পৰা আহি একদম নগা পাহাৰত থাকিলে। নগা পাহাৰটো যদি আগুৰি নাথাকিলে আকৌ ইফালে পাৰ হৈ গ'লো বড়োসকল তাত আছে নেকি। তাৰ কাৰণে আমাৰ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া লিখিছে শিপাৰ সন্ধান বিচাৰি ডাঙৰীয়াই এই বহুমূলীয়া ভাষণ আমাৰ মাজত ৰাখি যিখিনি আপোনালোকক বহলাই ক'লে তাৰ বাবে মই ধন্যবাদ যাচিছোঁ। এতিয়া মই অলপ মনোৰঞ্জন কৰিবৰ কাৰণে আমাৰ পশ্চিম দিনাজপুৰ গাঁৱৰ শিশুবাণী বাথৌ আঞ্চলিক দল কৃষ্টি দলক মই কৃষ্টি প্ৰদৰ্শন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ইয়াৰ পিছতে আমাৰ সন্মানীয় সংযুক্ত বড়ো জনমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী ডাঙৰীয়াই ভাষণ ৰাখিব। আপোনালোকে যাতে সকলোকে ধৈৰ্য সহকাৰে ভাষণ ৰাখিব। তেখেতে আমাৰ মাজত উপস্থিত আছে। সেয়েহে তেখেতক আগবাঢ়ি আহি পৰিচয়টো ল'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এখন আমাৰ এই ধনচিৰিৰে 120 এখন খোলা মাৰণাৰে সম্বৰ্ধনা জনাবৰ অনুৰোধ জনাইছোঁ।